ভিডিঅ'টো মই এক বিশেষ কাৰণত বনাইছোঁ। সেই বিশেষ কাৰণটো হৈছে আমাৰ মানে পথাৰত অলপ মাকৈ খেতি কৰা আছিল। সেই মাকৈ খেতিখিনি আমাৰ মানে গাঁৱৰ কিছু লোকে কৈ আছে আৰু গাঁৱৰ মানে আমাৰ বন্ধুবিলাকেও কৈছে যে আমাৰ মাকৈ খেতি বোলে কিবা বনৰীয়া জীৱ জন্তুৱে নষ্ট কৰিছে। এই বনৰীয়া জীৱ জন্তুবিলাকৰ ভিতৰত মহ, তাৰপিছত আৰু বনৰীয়া গাহৰি, তাৰপিছত গৰু ছাগলী তেনেকুৱা কিছুমান জীৱ জন্তুৱে মানে বহুত অনিষ্ট কৰিছে। আজি মই ভাবিছোঁ যে আমাৰ গাঁৱৰে কেইজনমান খাতাৰনাক চিকাৰীৰ লগত লৈ আমি সেই মাকৈ খেতিখিনি আমি এবাৰ চাই আহোঁ আৰু লগতে এইটো চাওঁ যে কিবা কিবি জীৱ জন্তু তাতে আছে নেকি বা তেনেকুৱা ৰাতি ৰখি যোৱা কিছুমান জীৱ জন্তু এতিয়ালৈকে তাত আছে নেকি, সেইটো বস্তু আমি অলপ চাই সেই গাঁৱৰ চিকাৰী কেইজনক আমাৰ ঘৰলৈকে মাতিছিলোঁ। গতিকে সিহঁতেও এজন এজনকৈ আহি আছে। গতিকে আমি সিহঁতক প্ৰথম দেখাই লওঁ, তাৰপিছত আমি গোটেই কেইজনে মিলি মাকৈ খেতিলৈকে। বন্ধুসকল, ফাইনেলি আমাৰ সেই খাতাৰনাক গেমটোৰ গোটেই সদস্যকেইজন আহি পালে। এজন এজনকৈ গোটেই সদস্যকেইজন আহি পাইছে। আমি সেই গেংটোক এতিয়া দেখুৱাম আপোনালোকৰ সন্মুখত। এইটো হৈছে সেই গেংটো। গোটেই সদস্যকেইজন একদম পূৰা মানে লাঠি জোং লৈ আজি বনৰীয়া জীৱ জন্তুবিলাক খেলিবলৈ গোটেইকেইজনে সাজু হৈছে। আৰু আমি মাকৈ খেতিত গৈ আপোনালোকক দেখুৱাম যে বনৰীয়া জীৱ জন্তুবিলাক কেনেকৈ আছে আৰু আছে যদি আমি সেইবিলাকক খেদিবলৈ যত্ন কৰিম। গতিকে বলক আমি ডাইৰেক্ট গৈ মাকৈ খেতিত আপোনালোকক। তো বন্ধুসকল, এইটো হৈছে এটা পুখুৰী। আমাৰ যি মাকৈ খেতি আছিল তাৰ ওচৰতে থকা এটা পুখুৰী। আৰু এই পুখুৰীটোতেই বিভিন্ন ধৰণৰ জীৱ জন্তুবিলাকে মাকৈ বাগানলৈ আহে বা মাকৈ খেতিলৈ আহে। আৰু এই পুখুৰীটো বহুত দ হয়, গতিকে আমি তালৈ নামি নাযাওঁ। এই পুখুৰীটোৰ ওচৰলৈ গ'লে আমি দেখিম যে বিভিন্ন ধৰণৰ জীৱ জন্তুৰ ডাঙৰ ডাঙৰ ঠেঙৰ খোজ আৰু বিভিন্ন ধৰণৰ মানে তেনেকুৱা গৰুৰ মল মূত্ৰ বা ম'হৰ মল মূত্ৰ আদি এইবিলাক পৰি থকা ইয়াতে দেখা পোৱা যায়। গতিকে আমি ইমান ওচৰলৈ নাযাওঁ। আৰু পুখুৰীটো ভয়ানক হয়, ঠাইতেই মানে দ হয় পুখুৰীটো। একবাৰ পৰি গ'লে তাৰপৰা উঠা সহজে সম্ভৱ নহয়। গতিকে আমি ওচৰলৈ নাযাওঁ বাৰু। পিছত যদি আমি পাৰোঁ আপোনালোকক নিশ্চয় দেখুৱাম সেই জীৱ জন্তুবিলাকৰ খোজ আৰু জীৱ জন্তুবিলাকৰ মল মূত্ৰ এইবিলাক আপোনালোকক অন্য এটা ভিডিঅ'ত দেখুৱাবলৈ যদি আপোনালোকে চাওক। এই মাকৈ খেতিখিনি কি সুন্দৰ হৈছে, কিন্তু এই মাকৈ খেতিখিনি মানে বিভিন্ন ধৰণৰ জীৱ জন্তুৱে অনিষ্ট কৰি এইপিনৰ পৰা ধ্বংস কৰি লৈ গৈছে। গতিকে ইয়াতে মানে কৃষকৰ বহুত কষ্ট জড়িত হৈ থাকে। গতিকে আজি আমি এটা টীমক লগত লৈ আহিছোঁ। বহুত ডেঞ্জাৰ টীম হয় সেইটো। এই টীমটোৱে আমাক সহায় কৰিব বিভিন্ন জীৱ জন্তু এই মাকৈ খেতিৰ মাজত সোমাই থকাৰ পৰা উলিয়াবলৈ। গতিকে যিমান পাৰোঁ আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম যে ইয়াতে কিবা আছে নে নাই, নে ৰাতিয়ে গুচি গৈছে জীৱ জন্তুবিলাক, এইবিলাক আমি দেখুৱাবলৈ আপোনালোকক যত্ন। বন্ধুসকল, ফাইনেলি আমি আমাৰ এই মাকৈ খেতিডৰা পালোঁ আহি। আৰু এই মাকৈ খেতিডৰা আহি আমি দেখিলোঁ সঁচাকৈ হয়, মাকৈ খেতিবিলাক বিভিন্ন জীৱ জন্তুৱে খাই শেষ কৰিছে। এইবিলাক আপোনালোকে দেখিবলৈ পাইছে, এইবিলাক পূৰা খালী খালী হৈ গৈছে, ঠাইবিলাক গোটেই খালী খালী হৈ গ'ল এইবিলাক। আৰু লগতে চাওক, এইবিলাক গছ গোটেই হালি পৰি আছে। এই গছবিলাক জীৱ জন্তুৱে ইয়াতে আহি ৰাতি ৰখিছে। গতিকে এই ঠাইবিলাক মানে বহুত বেয়াকৈ ভাঙি গৈছে। বন্ধুসকল, আপোনালোকে মোৰ পিছপিনে এই মাকৈ ফুলবিলাক দেখিবলৈ পাইছে। কি সুন্দৰ ফুল হৈছে এইবিলাক চাওক আপোনালোকে। এইবিলাক দেখিছে, এইবিলাক হৈছে মাকৈ গছৰ ফুল। এই ফুলৰ পৰাই সাধাৰণতে ফল হয়গৈ। আৰু এই সুন্দৰ সুন্দৰ ফুলবিলাকক বিভিন্ন ধৰণৰ বনৰীয়া মহ, গৰু, ছাগলী আদিবিলাকে কি কৰিছে মানে খাইছে। ৰাতি আহে সেই বনৰীয়া জীৱ জন্তু আৰু বিভিন্ন ধৰণৰ প্ৰাণীবিলাক ইয়াতে আহি ৰাতি গছবিলাক মানে কিছুমান খায় আৰু কিছুমান অনিষ্ট কৰে। আৰু এই গছবিলাকৰ ওপৰতেই বিভিন্ন জীৱ জন্তুবিলাকে শুই দিয়ে, গোটেই ৰাতিটো ইয়াতে থাকে। তাৰপিছত ৰাতিপুৱা পোহৰ হোৱাৰ আগমুহূৰ্তত এই জীৱ জন্তুবিলাকে ইয়াৰ পৰা উঠি মানে অন্য ঠাইলৈ সিহঁতে গুচি যায়। আৰু এনেদৰে মানে গোটেই মাকৰিবিলাক অনিষ্ট কৰি আছে এইপিনৰ পৰা। আপোনালোকে নিশ্চয় দেখিছে, এইবিলাক আপোনালোকে চালেই গম পাব গোটেই ঠাইবিলাক চাফা কৰি খাইছে। এয়া চাওক, মোৰ কাষতে আছে, কি সুন্দৰকৈ এই মাকৰিবিলাক লাগিবলৈ আৰম্ভ কৰিছে। আৰু এই সুন্দৰকৈ লগা মাকৰিবিলাক বিভিন্ন জীৱ জন্তুৱে আহি মানে বহুত বেয়াকৈ অনিষ্ট কৰিছে। গতিকে কৃষকৰ আৰু যিগৰাকী কৃষকে এই খেতিডৰা কৰিছে তেখেতসকলৰ বহুত মানে
কষ্ট হৈছে। এই খেতিখিনি বহুত কষ্ট জড়িত লোকসকল। এতিয়া আমি এই মাকৈ খেতিখিনিত কিবা জীৱ জন্তু সোমাই আছে নেকি, আমি তাৰ বাবে মাকৈতলিৰ মাজত সোমাম আৰু চাম যে কিবা জীৱ জন্তু সোমাই আছে নেকি। যদি সোমাই আছে, আমাৰ এই ডেঞ্জাৰ দলটোৱে, এই ডেঞ্জাৰ টীমটোৱে এই বিচাৰি উলিয়াব আৰু আমাক দেখাব যে কিবা জীৱ জন্তু ইয়াতে সোমাই আছে নেকি। আপোনালোকে দেখিছে নিশ্চয়, এই মোৰ পিছফালে এই টীমটো গোটেই থিয় হৈ আছে আৰু দুজনমান সদস্য অন্য এটা ছাইডত আছে। মানে আমি এইপিনৰ পৰা সোমাই সিটো ছাইডলৈ যাম আৰু তাত ৰৈ থকা কেইজনে মানে সিফালেদি চাব যে কিবা জীৱ জন্তু সিফালেদি ওলাই গৈছে নেকি। বন্ধুসকল, আমি মাকৈ খেতিডৰাত তেনেকুৱা একো বিশেষ ডাঙৰ জীৱ জন্তু বিচাৰি নাপালোঁ। সৰু সৰু দুই এটা ছাগলী আৰু শিয়াল তেনেকৈ মানে আছে। আমি সিহঁতক খেতিৰ পৰা বাহিৰলৈ খেদি দিছোঁ আৰু আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম পিছৰ ভিডিঅ'ত ৰাতি কেনেদৰে ডাঙৰ ডাঙৰ এই জীৱ জন্তুবিলাক আহে। আমি আজি হয়তো ৰাতি আকৌ এবাৰ এই খেতিলৈ আহিবলৈ যত্ন কৰিম, কাৰণ বিভিন্ন ধৰণৰ জীৱ জন্তুবিলাক ৰাতিৰ সময়ত বিশেষকৈ মাকৈ খেতিলৈ আহে আৰু আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম সেই জীৱ জন্তুবিলাক কেনেকুৱা ধৰণে আৰু কেনেকৈ আহে। আমি আপোনালোকক বন্ধুসকল, আমি ইয়াৰ পিছৰ ভিডিঅ'ত আপোনালোকক নিশ্চয় দেখুৱাবলৈ যত্ন কৰিম যে মাকৈ খেতিত যিবিলাক জীৱ জন্তু আহে, সেই জীৱ জন্তুবিলাক ক'ৰ পৰা আহে আৰু কেনেকৈ আহে, ইয়াত মাকৈ খেতিত কেনেকৈ থাকে, গোটেই ৰাতিটো কেনেকৈ থাকে আৰু ৰাতিপুৱা কিমান সময়ত এই খেতিৰ পৰা বাহিৰলৈ গুচি যায়, তাৰ বিষয়ে আপোনালোকক অন্য এটা ভিডিঅ'ত দেখুৱাবলৈ যত্ন কৰিম। গতিকে আপোনালোকে এই ভিডিঅ'টো কণ্টিনিউৱাছলি চাই থাকিব, তেতিয়া নিশ্চয় গম পাব যে ইয়াত কেনেধৰণে আহে জীৱ জন্তুবিলাক আৰু কিমান ডাঙৰ ডাঙৰ জীৱ জন্তুবিলাক ইয়াত আহি মানে ৰাতি থাকে। সিহঁতৰ নিজৰ বাসস্থান হিচাপে ইয়াতে কেনেকৈ সিহঁতে ঠাইডৰা চিলেক্ট কৰিছে, সেই বিষয়ে আপোনালোকে নিশ্চয় গম পাব। আৰু তাৰ লগে লগে জীৱ জন্তুবিলাকে এই মাকৈ খেতিখিনি খাই যিমানখিনি ৰৈ গৈ অৱশেষত যিমানখিনি খেতি ৰয়, সেই খেতিখিনিৰ পৰা কেনেধৰণে ফল পাব পাৰে, গৃহস্থ বা খেতি কৰা মালিকে কেনেধৰণে এই খেতিৰ পৰা কিমান ফল পায়, সেই বিষয়ে আপোনালোকে চাবলৈ পিছৰ ভিডিঅ'লৈ অপেক্ষা কৰিব। আৰু এই খেতিৰ পৰা মাকৈবিলাক কেনেদৰে মানে মাকৈবিলাক উঠোৱা হয় কেনেকৈ আৰু কেনেদৰে ইয়াৰ মানে ঘৰলৈ নিয়া হয়, সেই বিষয়ে চাবলৈ আপোনালোকে এই ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। পিছৰ ভিডিঅ'ত আপোনালোকে এই বস্তুবিলাক চাবলৈ নিশ্চয়কৈ পাব। গতিকে আপোনালোকে এই ভিডিঅ'টো লাইক কৰিব, পাৰিলে শ্বেয়াৰো কৰিব আৰু লগতে কমেণ্ট কৰিব, যাতে পিছৰ ভিডিঅ'বিলাক ভালদৰে দি থাকিব পাৰোঁ। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তো বন্ধুসকল, আমি এতিয়া ঘৰলৈ যাবলৈ সাজু হৈছোঁ আৰু ঘৰলৈ যাবলৈ আমি মাকৈ খেতিৰ পৰা বাহিৰলৈ ওলাই আহিছোঁ। আৰু আহোঁতে আহোঁতে আপোনালোকক আৰু এটা কথা কৈ যাওঁ যে জীৱ জন্তুৱে মানুহক কিছু প্ৰকাৰে অনিষ্ট কৰিলেও আৰু কিছু প্ৰকাৰে উপকাৰো কৰে। গতিকে আমি জীৱ জন্তুবিলাকক বৰ বেয়াকৈ অনিষ্ট নকৰোঁ, সিহঁতক এটা সুৰক্ষিত স্থানলৈ নিবলৈ আমি চেষ্টা কৰিম। গতিকে আপোনালোকেও পৰামৰ্শ দিব কেনেকুৱাকৈ মানে এই জীৱ জন্তুবিলাকক ভাল এক সুৰক্ষিত স্থানলৈ লৈ যাব পাৰি। লগ পাম আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ। আজিলৈ ইমানতেই সমাপ্ত। বাই।